আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা, আম্মা বা'দ। মহান আল্লাহ তাআলাই নিশ্চয় আপোনালোকক ভালে ৰাখিছে। আপোনালোকৰ ওচৰত এটি সুসংবাদ লৈ উপস্থিত হৈছোহি। বিবাহ হৈছে আল্লাহৰ এটি ডাঙৰ নিয়ামত। এই ছিষ্টেমটো আল্লাহ তাআলাই হযৰত আদম আৰু হাৱা আলাইহিমাছ সালামৰ পৰা আৰম্ভ কৰিছে আৰু ভৱিষ্যতলৈ চলি থাকিব। যিসকলে ফেমিলি ছিষ্টেমটো আল্লাহ আৰু ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা অনুযায়ী চলাই নিব, তেওঁলোকে হ'ব দুজাহানৰ শ্ৰেষ্ঠ ফেমিলি। এতিয়া কথা হ'ল, বিবাহ হোৱাৰ পাছত আমালোকৰ সপোন কি জানেনে? নিশ্চয় আমি সকলোৱে জানো, আমালোকৰ সপোন হ'ল এটি ভাল সন্তানৰ। দিন ৰাতি এটাই মাথো সপোন, মোক এটি ভাল গুণী জ্ঞানী ভদ্ৰ, যাতে ডাঙৰ হৈ ভাল মানুহ হয়, ভাল নাম কৰে, তেনেকুৱা এটি ল'ৰা বা ছোৱালী সন্তান লাগে। সেয়েহে আপোনালোকৰ মনৰ আশা আৰু সপোন সফল হ'বৰ বাবে দুটি উৎকৃষ্ট অজিফা লৈ আহিছোঁ। নম্বৰ 1, যদি আপোনালোকে ভাবে যে আমাৰ সন্তানটি গৰ্ভত থকাৰ সময়ত আমালোকৰ কিছু সৰু সৰু ভুলৰ বাবে জন্মৰ সময়ত যাতে সন্তানটিৰ শৰীৰৰ কোনো এটা অংগ বিকলাংগ নহওক, সকলো অংগ সুঠাম সুস্থ এনাৰ্জিৰ সৈতে ধুনীয়া হওক, তেনেহ'লে গৰ্ভৰ প্ৰথম দিনৰ পৰা কমতে 4-5 মাহ সূৰা ইনফিতৰ 30 নম্বৰ পৰা 82 নম্বৰ সূৰা 82 নম্বৰ সূৰা ইনফিতৰ দিনত 3 বাৰ পঢ়ি পানীত ফুক দি সেই পানী পান কৰিব। ইনশাআল্লাহ আপোনালোকে বিচৰাৰ দৰে আল্লাহে দান কৰিব। নম্বৰ 2, নহয় বোলে আমাৰ সন্তানটি দেখাত ধুনীয়া, বগা, মৰমীয়াল, সকলোৰে চকুত লগা, ভদ্ৰ স্বভাৱৰ হওক, তেনেহ'লে দিনত 70 বাৰ পঢ়িব 1 পৰা 5 মাহ বা 6 মাহ। ইয়া খালিকু ইয়া মুছাউৱিৰু ইয়া ৱাহাবু, ইয়া খালিকু ইয়া মুছাউৱিৰু ইয়া ৱাহাবু, ইয়া খালিকু ইয়া মুছাউৱিৰু ইয়া ৱাহাবু 70 বাৰ পঢ়ি পানীত ফুক দি সেই পানী পান কৰিব। ইনশাআল্লাহ আল্লাহৰ কালামৰ বৰকতত আপোনালোকৰ মনৰ আশা ভৰসা সফল কৰিব, হাৰামৰ পৰা দূৰত থাকিব। আজিলৈ ইমানেই। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।